হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ চবৰে ভালেই, মোৰো ভাল। আজি আমাৰ ঘৰটো দেখুৱাম বুলি ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। এইটো আমাৰ ৰাস্তাটো, মেইন ৰাস্তা। তাৰপৰা এইফালে আমাৰ ঘৰটো। এখন আমাৰ গেটখন আৰু মেইন গেট মানে ভগা চিগা জেউৰা। আইতাহঁত আৰু লোকৰ ঘৰত মানে ফুল থাকে, আমাৰ ঘৰত কিন্তু হালধি গছ। চাওক, চবফালে হালধি গছ, নাৰ্জী ফুল এজোপা এজোপা। এই মই এইডোখৰতে তাঁত বওঁ। এখন মোৰ তাত আছিলে, এতিয়া বোৱা নাই। এখন আইতাৰ তাত, আইতাই বৈ আছে। আৰু আমাৰ শাক ইয়াত কৰে। এয়া লাই শাক, ধনিয়া চনিয়া চব দিয়া আছে এইফালে। আৰু আমাৰ ভঁৰালটো এইটো, কিন্তু ধান চান নাই, একোৱেই নাই। আৰু মই ৰিলচ এডোখৰত বনাওঁ। এইফালে চব বাউণ্ডাৰী মাৰি দিলে, এইফালে বাউণ্ডাৰী মাৰি দিলে, সেইটো কাৰণে মই ৰিলচ বনাব নোৱাৰা হৈ গ'লোঁ। আৰু এইডোখৰতে ভাল উঠে, মোৰ কেমেৰাটো মানে মোৰ ফোনটো বেয়া, সেইটো কাৰণে এইডোখৰতে ভাল উঠে, সেইকাৰণে ইয়াতে মই ৰিলচ বনাওঁ। আৰু আজি চাদৰ কাটিছিলে, এইখন চাদৰ দুখন। কেনেকুৱা লাগিছে কমেণ্ট কৰিব হা। আপোনালোকে যে কমেণ্ট কৰি থাকে, তুমি একেডোখৰ জেগাতে কিয় ৰিলচ বনোৱা, সেইটো কাৰণে মই আজি কৈ দিলোঁ। আৰু মানে এইডোখৰতে জেগা, আৰু বেলেগ জেগা নাই ৰিলচ বনাবলৈ, এইডোখৰতে বনাওঁ। আৰু মোৰ ফোনটো বেয়া অলপ, কেমেৰাটো ভাল নহয়, মানে ফোন এটা ল'ব লাগে, মানিৰ প্ৰব্লেম। এইয়া মই এল'ভেৰা ৰুইছিলোঁ, কিন্তু ডাঙৰেই নহয়, পয়া লাগিলে। ইয়াত বিলাহী পুলিও দিয়া আছে, এয়া ফুল। এইখন বান্দা। আৰু এয়া আমাৰ আলহী চালহী আহিলে বহে। ভগা চিগা ঘৰ, আৰু বেছি বস্তুও নাই। এইফালে ৰাস্তালৈ দেখি থাকে, এইফালেও যাব পাৰি আৰু এইফালেও যাব পাৰি। এইফালে যাব পাৰি এনেকৈ। এয়া আইতা, এইটো মোৰ ৰুম। ইয়াত মই শুওঁ। এডাল আইতা আনলা, এডাল মোৰ আনলাডাল চাওক। আৰু মোৰ বস্তুবোৰ ইয়াতে আছে। এইখন মোৰ টেবুল, এইটো লাইট টেবুল এখন। আৰু ইয়াত এইবোৰ বস্তু থৈ দিয়া আছে, ফুল চুল কৰা। আৰু ইয়াত কিছুমান এইবোৰ পাকেটবোৰ আছে, আৰু এইখিনি কিতাপ। আৰু আমাৰ পিয়া থোৱা ষ্টাইল চাওক। ভগা চিগা ঘৰ, চব বেছে ভাগি গৈছে, আৰু দৰ্জাও এৰিলে। ইয়াত মানুহ বহি ভাত খায়। এইটো এটা ৰুম, আৰু এইটো এটা ৰুম। এয়া চাবা, এইটোতে মই ইয়াতে ষ্টাইল কৰোঁ, আৰু মোৰ ষ্টাইলৰ বস্তু এইখিনি। বহুত ফুলি চুলি ইয়াতে সোমাই থোৱা আছে। পইচা আছে ইয়াত। ইয়াত গ্লাছখন আছিলে, মেকুৰীজনীয়ে ভাঙি পেলালে, সেইটো কাৰণে মই এনেকৈ থৈ দিছোঁ। ইয়াত কোনো নোহোৱে, মই কেতিয়াবা শুওঁ, আলহী চালহী আহিলে শুৱে। আৰু লাষ্ট আমাৰ পাকঘৰ আছে। ইয়াৰ পাকঘৰটো ভালকৈ বনোৱা হোৱা নাই যে, এনেকৈ থৈছে। আমি ইয়াতে পূজা চূজা কৰোঁ। আৰু এইফালে বস্তু, এইফালে এখন চাং। এয়া জুই ধৰি, মানে জুই ফুৱাই। আৰু ইয়াত বস্তু আছে, ইয়াত ভাত খায়। আৰু পাছফাল এখন, এইকেইটা আমাৰ হাঁহ কুকুৰা ইয়াতে। এইটোতো আলহী চালহী থাকিলে শুৱে, আহিলে শুৱে। আৰু
কেতিয়াবা মই ইয়াতো ৰিলছ বনাওঁ। কেইটা বাজিলে চাওক গাইছ। পিয়া থোৱা ষ্টাইল। এয়াই আমাৰ ঘৰ আৰু কেতিয়াবা এইডোখৰতো মই ৰিলছ বনাওঁ। আৰু মোৰ ৰিলছ বনোৱা ঠাইডোখৰ নাই দেখুওৱা নহয়, দেখাই আছোঁ চাই যাওক। ইয়াতে কেতিয়াবা মই বান্ধি লওঁ ফোনটো এইকেইডাল, আৰু এইডোখৰত ইয়াত থৈ লওঁ, ইয়াত থৈ এইডোখৰ ৰিলছ বনাওঁ, ইয়াত থৈ পিনে। আৰু আমাৰ আগফালৰ এইটো ছাইড ৰাস্তাই মানুহ গৈ থাকে, তাকে চাই থাকোঁ আৰু। এখন আগৰ দিনৰ বেঞ্চ, মানে আইতা ককাহঁতৰ দিনৰ বেঞ্চ আমাৰ। আৰু এয়া মই ফুল চুল বনাইছিলোঁ, ইয়াত ওলমাই থৈছোঁ, কিন্তু এতিয়া পুৰণা হ'ল আৰু দিন হৈ গ'ল যে, আৰু ওলমাই থোৱা আছে। এইডোখৰতো কেতিয়াবা মই ৰিলছ বনাওঁ, ইয়াত থৈ লৈ। এয়াই আৰু আমাৰ ঘৰ। আৰু এইডাল মই নিজে বনাইছিলোঁ, ধূপ কাটি কাটি। আমাৰ মেকুৰী ইয়াত হয়। এইটো ছাতি। গাইছ, এয়াই আমাৰ ভঙা চিগা ঘৰটো। আপোনালোকে যাতে বেয়া কমেণ্ট নকৰে আৰু। এয়াই চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ সকলোৱে নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।